এইবোৰ জুই ফুৱাই ফুৱাই মোৰ আমনিও লাগি গৈছে আৰু দেই। গোটেই কৈছোঁ নহয় খৰি চৰি নাই আৰু ক'তনো পাম আৰু এতিয়া বিহু আহিছে। এতিয়া খৰি আৰু চেতনা বাই নগ'লোঙে পাহাৰলৈ। কাইলৈকে যাম বুলি ভাবিছোঁ পাহাৰলৈ খৰি দুমুঠামান আনিম বুলি চেতনা বাই। বিহুটো খাবই লাগিব আৰু যেনেকৈ নহওক নেখালেতো নহ'ব। আমাৰতো আৰু অসমীয়া বিহুটো পৰম্পৰা আৰু কিমান ভাল আৰু বিহুটো মানিবই লাগিব আৰু হ'লেও ফূৰ্তি ফাৰ্তা কৰিয়ে থাকোঁ আৰু বিহুটো আহিছে ফূৰ্তিও কৰিব লাগিব হয় নাই বাৰু। বহাগৰ নাজিয়া সদায় মই কৰোঁগৈ লোক ঘৰে ঘৰে হাজিয়া। সেই হাজিয়াই নোজোৰে মোৰ ঐ চেনাইটি ঘৰত গৈ কৰোঁ কাজিয়া। কাজিয়া মই কৰা নাই ধেমালি কৰিছোঁ। এনেই এনেই ৰাইজক এইবোৰ কথা জনাইছোঁ। নাই কৰা মই হাজিয়া কৰোঁগৈ স্কুলৰ ৰান্ধনি। সেইকেইটা টকায়ে ঘৰখন চলাইছোঁ। আৰু মই কি কৰিছোঁ গম পাইছানে নাই। মই কৃষিজীৱীৰ মাছোৱালী মই খেতি কৰিছোঁ। সেই খেতিয়ে ধন লৈ ঘৰখন চলিছোঁ। আৰু আমি কাকো ঠগৰামি কৰা নাই। আমি ইমানৰে কথাটি ইমানৰে নামটি ইমানতে থলোঁ। কাইলৈ আকৌ ফজিৰে গান গাবলৈ ল'লোঁ দেই। আৰু নেগাওঁ আৰু কাইলৈ আকৌ গাম আৰু এতিয়া ৰাতি হ'ল নহয়। হ'লেও আৰু কিবা এটা মনোৰঞ্জন আৰু লাগিছে কৰিছোঁ আৰু দিছোঁ ভাল লাগিছে কাৰণে মই এনেই ফূৰ্তি কৰি আৰু এনেই গাইছোঁ থুলমূলীয়াকৈ। আৰুনো কি ক'ম আৰু ন ইমানতে মই মোৰ ভিডিঅ'টো সামৰণি মাৰি লোৱা দেই। আৰু মই হেৰি নহয় দেই সকলো অসমবাসী ৰাইজক কৈছোঁ মই এইয়া মদৰ এইবোৰ বটুৱাত এক বটুৱা গামলাকৈ থৈ দিছোঁ মই বিহু খাম বুলি। এতিয়া বিহু কিমান ধুনীয়াকৈ খাম গাহৰি মাংস লৈ একদম কলচি মদ খাম কিমান ভাল লাগিব। আৰু যিসকলে আমাৰ ঘৰলৈ আহিলেও আমি অইন নিদিওঁ। আমি এই কলহৰ মদেই আমাৰ জপান আমি দিওঁ। এনেকৈয়ে মানুহক চলাওঁ আৰু সেইটো কাৰণে সৰহকৈ বনাই থৈছোঁ দেই। আৰু কিনো ক'ম আৰু আহিব আৰু সকলোকে কৈছোঁ আহিবলৈ ন। আৰুনো কি ক'ম আৰু ইমানকে কৈ মোৰ চেতনা বাই চেনেলটো ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।